আজিৰে পৰা 4 দিনলৈ মনটো ভাল লাগি থাকিব আৰু 4দিনীয়া ভাগৱত পাঠ আৰম্ভ কৰিছে আমাৰ গাঁৱত। যিহেতু 4দিন শুনিম, এই ৰাতিপুৱা গা পা ধুই ওলাই ল'লোঁ ভাগৱত যাত্ৰালৈ বুলি। চবেই যাব লৈছে আৰু এয়া মাজতে এয়া স্মৃতি তৰ্পণত পাপাৰ আৰু আমাৰ গোঁসাইজনাৰ ফটো দেখিলোঁ। আজিৰ দিনটোত পাপালৈ খুবেই বেছি মনত পৰিছে, যিহেতু তেওঁ এইটো দিশত খুবেই বেছি জড়িত হৈ থাকিছিলে আগতে। বাৰু যি কি নহওক, এয়া যাব লৈছে আৰু ইমান ধুনীয়াকৈ নাম লৈ গৈছে চবেই। ডেকাখিনিয়ে এভাগে, বোৱাৰীখিনিয়ে এভাগে, ডাঙৰখিনিয়ে এভাগে, আমি আৰু য'ত ত'ত সোমাই দিছোঁ। বহুত দূৰ খোজকাঢ়িলোঁ দেই, ভাগৰ লাগি গ'ল। সেইকাৰণে অলপ বহি ল'লোঁ, পানী অলপো খাই ল'লোঁ। এই বহাৰ ষ্টাইল চাওক, অৱস্থা বেয়া হৈ গৈছে আকৌ। আৰু ৰ'দডালো ইমান দিছে, মুঠতে পানী অলপ খাইহে শান্তি পাইছোঁ। আকৌ নামঘৰ পালোহি, এইফালে ভাগৱত পাঠ আৰম্ভ কৰিছেই আৰু আমিও জলপান খাই ল'লোঁ। বহুত ভোক লাগি আছিল যিহেতু, একো খোৱা নাছিলোঁ ৰাতিপুৱাৰ পৰা। খাই বৈ ঘৰ আহিলোঁ, গা চা ধুই ৰাতি আকৌ আহিলোঁ। ৰাতিৰ নামঘৰ জনা ইমান ধুনীয়াকৈ সজাই